গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু আজিৰ পৰা মই তোমালোকক ৰসায়ন বিজ্ঞান শিকাবলৈ আৰম্ভ কৰিম আৰু মই আজি শিকাম তোমালোকক ৰসায়ন বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আৰু সেইটোৰ নাম হ'ল ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা। ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা। তো মই পোনপ্ৰথমতে কিছুমান কথা ক'ব বিচাৰোঁ। তোমালোকে প্ৰায়ে শুনি আহিছা যে ৰসায়ন বিজ্ঞান বহুত টান হয়, পঢ়াটো ইমান সহজ নহয়, কিন্তু এইটো একেবাৰে সঁচা নহয়। তোমালোকে যদি চেষ্টা কৰা ৰসায়ন বিজ্ঞান একেবাৰে সহজ আৰু ৰসায়ন বিজ্ঞান পঢ়ি বহুত ইণ্টাৰেষ্ট লাগে। সঁচাকৈ তোমালোকে কেনেকৈ পঢ়িবা জানো? বস্তুখিনি তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা, বস্তুখিনি তোমালোকে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া সেইখিনি তোমালোকৰ সদায়ৰ কাৰণে মনত ৰৈ যাব। ঠিক আছে? তো পোনপ্ৰথম কুৱেশ্যনটো হ'ল যে ৰসায়ন বিজ্ঞান কি? বিজ্ঞানৰ বিষয়ে আমি সকলোৱে পঢ়ি আহিছোঁ, হয়নে? আমি ক্লাছ 9-10ত বিজ্ঞানৰ বিষয়ে আমি ক্লাছ 6ৰ পৰাই পঢ়িছোঁ। তো আমি বিজ্ঞানৰ বিষয়ে সকলোৱে পঢ়ি আহিছোঁ। তো বিজ্ঞানৰে কিছুমান ভাগ আছে, যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূবিজ্ঞান, এইবোৰ। ঠিক আছে? তাৰে ৰসায়ন বিজ্ঞানত তোমালোকে শিকিবলৈ পাবা, ৰসায়ন বিজ্ঞানত আমি শিকিম পদাৰ্থৰ ধৰ্ম, সংযুক্তি আৰু গঠনৰ বিষয়। ঠিক আছে? তো এতিয়া আমাৰ কথাটো আহিল যে পদাৰ্থ কি? ঠিক আছে? পদাৰ্থ কাক বোলে? তো পদাৰ্থ কাক বোলে? পদাৰ্থ হ'ল যিটো বস্তুৰ এটা নিৰ্দিষ্ট ভৰ আছে, আৰু যিয়ে ঠাই আগুৰি থাকে সেইবোৰক পদাৰ্থ বুলি কোৱা হয়। ঠিক আছে? এইটো এটা পদাৰ্থ, এইটো এটা পদাৰ্থ, এইটো এটা পদাৰ্থ। তোমালোকৰ আশে পাশে যিমান বস্তু আছে সকলোবোৰ পদাৰ্থ। ঠিক আছে? আৰু ৰসায়ন বিজ্ঞান পঢ়ি কিয় ভাল লাগে? আমি সদায় দেখি থকা বস্তুবোৰ, সদায় আমি হাতেৰে চুই থকা বস্তুবোৰ, সেইবোৰৰ বিষয়ে আমি ইয়াত অধ্যয়ন কৰোঁ। ঠিক আছে? যেনেকৈ আমাৰ এই মাৰ্কাৰটো কিহেৰে প্ৰস্তুত হৈছে, ইয়াতে তোমাৰ কি কি আছে, সেইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰিম ৰসায়ন বিজ্ঞানত। ঠিক আছে? তো পদাৰ্থৰ ধৰ্ম, সংযুক্তি আৰু গঠনৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। ঠিক আছে? তো এতিয়া কথাটো আহিল যে ৰসায়ন বিজ্ঞান কি আমি গম পালোঁ। ৰসায়ন বিজ্ঞানত আমি পদাৰ্থৰ ধৰ্ম, সংযুক্তি আৰু গঠনৰ বিষয়ে আলোচনা কৰিম। কিন্তু এতিয়া কথাটো হ'ল যে ৰসায়ন বিজ্ঞান আমি কিয় পঢ়িব লাগে? ৰসায়ন বিজ্ঞান পঢ়িলে আমাৰ কি লাভ হ'ব? তো মই যদি তোমালোকক কওঁ, ৰসায়ন বিজ্ঞান নহ'লে আমাৰ জীৱনটো কল্পনাই কৰিব নোৱাৰি। চাবা, তোমালোকে যেতিয়া তোমালোকৰ পেটৰ বিষ উঠে, যেতিয়া তোমালোকৰ মূৰৰ বিষ উঠে, তেতিয়া তোমালোকে কি খোৱা? ঔষধ খোৱা। তো ঔষধ কেনেকৈ প্ৰস্তুত হয়? ঔষধ প্ৰস্তুত কৰোঁতে আমাৰ ৰসায়ন বিজ্ঞান ব্যৱহাৰ কৰা হয়। ঠিক আছে? তাৰোপৰি আমি বিভিন্ন ধৰণৰ খাদ্যবস্তু খাওঁ সদায়। আমি আমাৰ খেতিত হোৱা বিভিন্ন ধৰণৰ শাক পাচলি খাওঁ, কিন্তু খেতিত যিবোৰ সাৰ প্ৰয়োগ কৰা হয়, সেই সাৰবোৰ ক'ৰ পৰা প্ৰস্তুত কৰা হয়? সেইবোৰ ৰসায়ন বিজ্ঞানৰ সহায়ত প্ৰস্তুত কৰা হয়। ঠিক আছে? তাৰপিছত আমি যদি আকৌ এক্সাম্পল দিব লাগে, আকৌ যদি আমি উদাহৰণ দিব লাগে, তেনেহ'লে চাবোন, অপমাৰ্জক, যাক আমি ডিটাৰজেণ্ট বুলি জানো। ঠিক আছে? এই সকলোবোৰ আমাৰ ৰসায়ন বিজ্ঞানৰ ভাগত আহে। তো যদি ৰসায়ন বিজ্ঞান নাথাকিলে হয়, তেতিয়াহ'লে আমাৰ ঔষধ প্ৰস্তুত নহ'ল হয়, সাৰ নহ'ল হয়, তেতিয়া আমি কল্পনাই কৰিব নোৱাৰোঁ জীৱনটো। তাৰোপৰি বহুযোগী জীৱৰ আছে, যিবোৰ বহুযোগী আছে, যেনে প্লাষ্টিক। তো প্লাষ্টিকেৰে বনোৱা কিমান বস্তু আমাৰ আশে পাশে আছে, হয়নে নহয়? তো ৰসায়ন বিজ্ঞান অতিকৈ জৰুৰী। ৰসায়ন বিজ্ঞান পঢ়াটো আমাৰ বাবে অতিকৈ জৰুৰী। ঠিক আছে? তাৰপিছত আহিল যে ৰসায়ন বিজ্ঞান কেনেকৈ পঢ়িব লাগে। তো আমি কি পালোঁ? পোনপ্ৰথমে পালোঁ আমি ৰসায়ন বিজ্ঞান কি আমি সেইটো পালোঁ। এইটোৰ এনচাৰ হ'ল এইটো, য'ত আমি পদাৰ্থৰ ধৰ্ম, সংযুক্তি আৰু গঠনৰ বিষয়ে আলোচনা কৰিম। সেইটো বিজ্ঞানৰ ভাগটোকে আমি ৰসায়ন বিজ্ঞান বুলি কওঁ। তাৰপিছত আমি ক'লোঁ যে কিয় পঢ়িব লাগে আমি গম পালোঁ। যিহেতু আমি যেতিয়া ৰসায়ন বিজ্ঞানখন
ভালকৈ পঢ়ি চবখিনি বুজি পাই যাম, গোটেইখিনি জনা হৈ যাম। তাৰপিছত আমি ইণ্ডাষ্ট্ৰিজ, বিভিন্ন ধৰণৰ উদ্যোগত, ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি যিবোৰ আছে সেইবোৰত কাম কৰি কিনে আমি ষ্টুডেণ্টবোৰে, হয়নে নহয়, আমি শিকি ল'লোঁ বস্তুবোৰ। তাৰপিছত আমি তাত কাম কৰি কিনে আমি ঔষধ বনাব পাৰিম, সাৰ প্ৰস্তুত কৰা ইণ্ডাষ্ট্ৰি আছে তাত আমি কাম কৰিব পাৰিম। সেইবাবে আমি ৰসায়ন বিজ্ঞান পঢ়িব লাগে। আমি যদি এইবোৰ নাজানো সেইবোৰ আমি কৰিব নোৱাৰিম। তো ৰসায়ন বিজ্ঞান সেইবাবে জৰুৰী। আৰু তোমালোকে পঢ়া, মই কৈছোঁ নহয় এইটো বহুত সহজ হয়, খালি তোমালোকে আয়ত্ব কৰিবলৈ চেষ্টা কৰা বস্তুবোৰ, ঠিক আছে। তাৰপিছত আমি কিয় পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, মই অলৰেডি জনালোঁ তোমালোকক যে কেনেকৈ পঢ়িব লাগে, বস্তুখিনি আয়ত্ব কৰি হ'ল এইখিনি। এতিয়া আমি চাম, যিহেতু আমি পদাৰ্থৰ বিষয়ে আলোচনা কৰিব লাগিব, তো আমি এতিয়া চাম পদাৰ্থৰ প্ৰকৃতি, ঠিক আছে। তো পদাৰ্থৰ প্ৰকৃতিত আমি কি পাম, পদাৰ্থ কাক কোৱা হৈছিল, যিটো বস্তু তোমাৰ নিৰ্দিষ্ট ভয় থাকিব, তোমাৰ অকণমান ঠাই থাকিব, সেই বস্তুটোকে তোমাৰ কি কোৱা আছিল, পদাৰ্থ বুলি। এতিয়া পদাৰ্থৰ প্ৰকৃতি চাম। পদাৰ্থৰ প্ৰকৃতি, আমি জানো যে পদাৰ্থ 3 প্ৰকাৰৰ, ঠিক আছে। যদি আমি পদাৰ্থক ভৌতিকভাৱে ভাগ কৰোঁ, ভৌতিক শ্ৰেণী বিভাজন কৰোঁ, তেতিয়া আমি পদাৰ্থৰ 3টা প্ৰকৃতি পাওঁ। ভৌতিক শ্ৰেণী বিভাজন কৰিলে আমি 3 প্ৰকাৰৰ পদাৰ্থ পাওঁ। প্ৰথমটো হ'ল কঠিন পদাৰ্থ, ছেকেণ্ডটো হ'ল জুলীয়া পদাৰ্থ, আৰু থাৰ্ডটো হ'ল গেছীয় পদাৰ্থ। এতিয়া আমি যেতিয়া ৰসায়ন বিজ্ঞান পঢ়োঁ, তাত দুবিধ বস্তু অতিকে জৰুৰী হৈ পৰে, যেনেকৈ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত কি হয়, তোমাৰ যেতিয়া পৰিৱৰ্তনটো মানে তোমাৰ কোনো ধৰণৰ নতুন তাত পদাৰ্থৰ গঠন নহয়, কিন্তু যদি তুমি ৰাসায়নিক পৰিৱৰ্তন চোৱা, তাত এটা নতুন পদাৰ্থ গঠন হয়। এতিয়া তোমালোকে পদবোৰ এইটো বুজিবলৈ অকণমান টান পাবা, বা যেতিয়া আমি চাম ন তেতিয়া বুজি পাবা। এতিয়া যিহেতু এইটোত ভৌতিক শ্ৰেণী বিভাজন কৰিছে, তাৰমানে এইবোৰ আমি দেখি কিনে, আমি চকুৰে দেখি কিনে আমি গম পাওঁ যে কোনটো কঠিন পদাৰ্থ, কোনটো জুলীয়া পদাৰ্থ, কোনটো গেছীয় পদাৰ্থ। আমি যদি উদাহৰণ দিব লাগে, তেনেহ'লে এই মাৰ্কাৰডাল এটা কঠিন পদাৰ্থ, হয়নে? জুলীয়া পদাৰ্থৰ উদাহৰণ দিব লাগিলে পানী, যিটো আমি সদায় খাওঁ, ঠিক আছে। তাৰপিছত যদি আমি গেছীয় পদাৰ্থৰ উদাহৰণ দিব লাগিব, তেনেহ'লে এই বায়ুখিনি, আমি সদায় উশাহত গ্ৰহণ কৰি আছোঁ বায়ু, অক্সিজেন, সেইটো এটা গেছীয় পদাৰ্থ, ঠিক আছে। নিশাহত এৰি দি আছোঁ কাৰ্বন ডাই অক্সাইড, সেইবোৰ গেছীয় পদাৰ্থ। তো এতিয়া আমি কি চাম যে কঠিন পদাৰ্থ, জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থ কেনেকৈ আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিম, কেনেকৈ এইবোৰক ভাগ কৰিব পাৰিম, ঠিক আছে। কঠিন পদাৰ্থত কি হয়, কঠিন পদাৰ্থৰ কণাবোৰ ওচৰা ওচৰিকৈ বান্ধ খাই থাকে, ঠিক আছে। তো কঠিন পদাৰ্থ কি হ'ব, এনেকৈ একেবাৰে ওচৰা ওচৰিকৈ এটাৰ লগত আনটো বান্ধ খাই থাকিব। তাৰমানে এই যিবোৰ কণা পদাৰ্থৰ, এইবোৰক কি বুলি কোৱা হয়, কণা। এই কণাবোৰৰ মাজত নিৰ্দিষ্ট বান্ধনি আছে, আৰু এই বান্ধনিয়ে ষ্ট্ৰংলি বাইণ্ড কৰি ৰাখিছে এইখিনিক, যাৰ ফলত তোমাৰ এইটো নিৰ্দিষ্ট আকৃতি আছে আৰু নিৰ্দিষ্ট আয়তনো আছে, ঠিক আছে। তো আমি গম পালোঁ যে কঠিন পদাৰ্থ কণাবোৰ ওচৰা ওচৰিকৈ বান্ধ খাই থাকে, আৰু ইহঁতৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন থাকে, ঠিক আছে। তাৰপিছত আমি চাম জুলীয়া পদাৰ্থ। তো জুলীয়া পদাৰ্থত কি হয়, তোমাৰ জুলীয়া পদাৰ্থত কণাবোৰ অকণমান দূৰে থাকে। এইবোৰ কঠিন পদাৰ্থৰ নিচিনা একেবাৰে ওচৰা ওচৰিকৈ বান্ধ খাই নাথাকে, এইবোৰ অকণমান দূৰে থাকে, এনেকৈ থাকিলে, ঠিক আছে। তো যাৰ ফলত কি হয়, ইহঁতৰ মাজতো বান্ধনি থাকে, কিন্তু কঠিন পদাৰ্থৰ যিবোৰ কণা, সিহঁতৰ মাজত যিটো বান্ধনি থাকে, সেই বান্ধনিৰ সমান ষ্ট্ৰংগাৰ নহয় এইটো, ঠিক আছে। কঠিন পদাৰ্থৰ তুলনাত এইটো অকণমান দুৰ্বল হয়, ঠিক আছে। কঠিন পদাৰ্থৰ বান্ধনিটো কি হয়, শক্তিশালী,
কণাবোৰৰ মাজত যিটো বান্ধনি আছে সেইটো শক্তিশালী হয় আৰু যিটো মানে আমাৰ জুলীয়া পদাৰ্থত যিবোৰ কণা আছে সেইবোৰৰ মাজত অকণমান দুৰ্বল হয়। ঠিক আছে, গোটা পদাৰ্থৰ তুলনাত কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ বান্ধনিবোৰ অলপমান দুৰ্বল হয়, যাৰ বাবে কি হয়, যিবোৰ জুলীয়া পদাৰ্থ সেইবোৰৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে। সেইবাবে কি হয়, তুমি যেতিয়া পানী লোৱা, পানী যেতিয়া তুমি গিলাচত ঢালি দিয়া, ধৰি লোৱা তোমালোকে 20 মিলিলিটাৰ পানী ল'লা, 20 ml, ঠিক আছে, আৰু নতুবা মই যদি কওঁ 1 লিটাৰ পানী ল'লা, 1 লিটাৰ সকলোৱে জানো, 1 লিটাৰ পানী ল'লা, লৈ কিনে তুমি এটা মগত ঢালিলা। তো মগৰ যিটো তোমাৰ 1 লিটাৰ আয়তনটো একেই আছে, কিন্তু মগত যোৱাৰ লগে লগে সি মগৰ আকৃতি লৈ লৈছে, হয় ন? তাৰপিছত তুমি কি কৰিলা, 1 লিটাৰ পানী নি এটা বাল্টিত ঢালিলা, বাল্টিত ঢালাৰ লগে লগে আয়তনটো 1 লিটাৰেই আছে, কিন্তু তাৰ আকৃতিটো বাল্টিৰ নিচিনা হৈ গ'ল, হয়নে নহয়? সেইবাবে কি কয়, জুলীয়া পদাৰ্থৰ কণাবোৰৰ আয়তন একে থাকে কিন্তু আকৃতি একে নাথাকে। ঠিক আছে, আকৃতি নাথাকে। তাৰপিছত আমি আহিলোঁ গেছীয় পদাৰ্থ। গেছীয় পদাৰ্থত কি হয়, গেছীয় পদাৰ্থৰ কণাবোৰ আমি গম পাইছিলোঁ যে পদাৰ্থ কিছুমান সৰু সৰু কণাৰ দ্বাৰা গঠিত, সেইবোৰ আমি পঢ়িম অকণমান পিছত। ঠিক আছে, তো গেছীয় পদাৰ্থৰ কণাবোৰ কি হয়, যেনি তেনি সিঁচৰিত হৈ থাকে। ঠিক আছে, গেছীয় পদাৰ্থৰ কণাবোৰ যেনি তেনি সিঁচৰিত হৈ থাকে আৰু ইহঁতৰ মাজত কি হ'ব, কোনো ধৰণৰ বান্ধনি নাথাকিব, যেনি তেনি মানে সিঁচৰিত হৈ থাকিব এই কণাবোৰ। যাৰ ফলত কি হয়, আমি যদি চাওঁ, আমি যদি অকণমান অক্সিজেন গেছ লৈ কিনে যদি আমি তাক কিবাহত বাকিব খোজোঁ, সি তাৰ আকৃতিটো লৈ ল'ব। ঠিক আছে, কিন্তু তাৰ আমি আয়তনটোও চেম নাথাকে, আয়তনটোত চেঞ্জ হৈ থাকে। ঠিক আছে, তো আমি কি ক'ম যে যিবিলাক গেছীয় পদাৰ্থ সেইবোৰৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন নাথাকে। ঠিক আছে, আমি এইখিনি বস্তু পঢ়িলোঁ। আমি পদাৰ্থৰ যিটো প্ৰকৃতি, আমি ভৌতিক শ্ৰেণী বিভাজন হিচাপত আমি এইখিনি পালোঁ, 3 প্ৰকাৰৰ পালোঁ, কঠিন, জুলীয়া আৰু গেছীয়। আৰু সিহঁতৰ কঠিনৰ মাজত কি হয়, যিবোৰ কণা থাকে, কণাবোৰৰ মাজত শক্তিশালী বান্ধনি থাকে, সিহঁতৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। জুলীয়া পদাৰ্থ কণাবোৰৰ মাজত অকণমান দুৰ্বল বান্ধনি থাকে, সিহঁতৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে। আৰু গেছীয় পদাৰ্থৰ মাজত কি হয়, নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন একোৱেই নাথাকে, কিয় গেছীয় পদাৰ্থ কণাবোৰ যেনি তেনি সিঁচৰিত হৈ থাকে। এইখিনি পঢ়িলোঁ। এতিয়া আমি কি চাম, এতিয়া আমি পদাৰ্থৰ ৰাসায়নিক শ্ৰেণী বিভাজন চাম। ঠিক আছে, তো আমি যদি এতিয়া পদাৰ্থৰ ৰাসায়নিক শ্ৰেণী বিভাজন চাওঁ, তো ৰাসায়নিক শ্ৰেণী বিভাজন অনুসৰি পদাৰ্থক বিভিন্ন ধৰণে ভাগ কৰা হৈছে। ৰাসায়নিক শ্ৰেণী বিভাজন, ঠিক আছে, ৰাসায়নিক শ্ৰেণী বিভাজন অনুসৰি পদাৰ্থক 2 প্ৰকাৰে ভাগ কৰা হৈছে। পোনপ্ৰথমতে হ'ল মিশ্ৰ পদাৰ্থ আৰু দ্বিতীয়তে হ'ল বিশুদ্ধ পদাৰ্থ। ঠিক আছে, মিশ্ৰ পদাৰ্থক আকৌ 2টা ভাগত ভাগ কৰা হৈছে, সমসত্ব মিশ্ৰ আৰু অসমসত্ব মিশ্ৰ। আকৌ বিশুদ্ধ পদাৰ্থক 2টা ভাগত ভাগ কৰা হৈছে, এটা হ'ল মৌল, এটা হ'ল যৌগ। ঠিক আছে, তো ইয়াতে আমি কি চাম যে ৰাসায়নিক শ্ৰেণী বিভাজন অনুসৰি পদাৰ্থক কেইটা ভাগত ভাগ কৰা হৈছে, ইয়াতে পদাৰ্থ বুলি দিওঁ 2টা ভাগত, মিশ্ৰ পদাৰ্থ আৰু বিশুদ্ধ পদাৰ্থ। মিশ্ৰ পদাৰ্থক আকৌ সমসত্ব মিশ্ৰ আৰু অসমসত্ব মিশ্ৰ, বিশুদ্ধ পদাৰ্থক মৌল আৰু যৌগ। এতিয়া আমাৰ কথাটো হ'ল মিশ্ৰ পদাৰ্থৰ উদাহৰণ। মিশ্ৰ পদাৰ্থ যদি আমি উদাহৰণ দিব লাগে, এটা অতিকে ভাল উদাহৰণ হ'ল বায়ু। বায়ুত কি কি থাকে, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, বিভিন্ন ধৰণৰ গেছ লাগি কিনে এটি মিশ্ৰ পদাৰ্থ হৈ থাকে। ঠিক আছে, তাৰোপৰি তোমালোকে চৰ্বত খোৱা, চৰ্বতটো কি মিশ্ৰ পদাৰ্থ, হয়নে নহয়? তো
আৰু যদি আমি বালি অকণমান লওঁ, নিমখ অকণমান লওঁ, মিক্স কৰি দিওঁ, এইবোৰ কি মিশ্ৰ পদাৰ্থ হয়নে নহয়? তো আমি যদি এতিয়া চাওঁ মিশ্ৰ পদাৰ্থ আকৌ দুই ভাগত ভাগ কৰা হৈছে, সমহত্ত মিশ্ৰ আৰু অসমহত্ত মিশ্ৰ। তো সমহত্ত মিশ্ৰ সেইটো যাৰ প্ৰতিটো অংশতে একে অনুপাতৰ সংযুক্তি থাকিব। ধৰি লোৱা প্ৰতিটো অংশতে তুমি মানে সমহত্ত মিশ্ৰ লোৱা কৰবাত তুমি ওপৰৰ পৰা অলপমান লোৱা বা তলৰ পৰা অলপমান লোৱা, সংযুক্তিৰ অনুপাতটো সকলোতে সমান থাকিব, ঠিক আছে? তো তোমালোকক যদি মই এতিয়া এক্সাম্পল দিওঁ, তোমালোকে কি কৰিলা, চেনি ল'লা, পানী ল'লা, মিক্স কৰি দিলা, ধুনীয়াকৈ এটা সমহত্ত মিশ্ৰ হৈ গ'ল। তো তুমি ওপৰৰ পৰা খালা এচামুচ লৈ, তুমি যিমান মিঠা পাবা তলৰ পৰা লৈ খালা সিমানেই মিঠা পাবা। তো সেইটো কি চেনি পানী মিশ্ৰটো হ'ব এটা সমহত্ত মিশ্ৰ, ঠিক আছে? তাৰপিছত আমি কি কৰিলোঁ, অকণমান বালি ল'লোঁ, বালি লৈ কিনে পানীত মিক্স কৰি দিলোঁ। তো পানীত মিক্স কৰি দিলোঁ, তো ওপৰৰ পৰা এচামুচ লোৱা, তাত অকণমান কম বালি থাকিব পাৰে, তলৰ পৰা এচামুচ লোৱা, তাত অলপমান বেছি বালি থাকিব পাৰে। তো সেইটো কি হ'ল, অসমহত্ত মিশ্ৰ। তো অসমহত্ত মিশ্ৰ সকলো অংশতে উপাদানবোৰৰ মাজৰ অনুপাত একে নহ'লে তাক অসমহত্ত মিশ্ৰ বোলা হয়, ঠিক আছে? তো তোমালোকে এনেকৈ এইটো লিখিব পাৰো যে প্ৰতিটো অংশতে উপাদানবোৰৰ অনুপাত সংযুক্তি থাকিব, এনেকৈ দিব পাৰোঁ। উপাদানবোৰৰ অনুপাত একে থাকিলে তাক সমহত্ত মিশ্ৰ বোলা হয়, ঠিক আছে? তো আমি সমহত্ত মিশ্ৰ আৰু অসমহত্ত মিশ্ৰ বুজি পালোঁ। এতিয়া আহিম আমি বিশুদ্ধ পদাৰ্থলৈ, মৌল আৰু যৌগ। আৰু এতিয়াহে তোমালোকৰ মেইন কেমিষ্ট্ৰি চেপ্টাৰ ষ্টাৰ্ট হ'ব, ঠিক আছে? আৰু মৌল আৰু যৌগখিনি আমি একেবাৰে ভালকৈ অধ্যয়ন কৰিব লাগিব, ঠিক আছে? এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকে গোটেই মানে বুকখনতে মৌলৰ বিষয়ে পাবা, ঠিক আছে? তো এতিয়া আমি চাওঁ মৌল আৰু যৌগ। তো মৌলবোৰ হ'ল একে ধৰণৰ কণাৰ সমষ্টি, ঠিক আছে? তো একে ধৰণৰ কণাৰ সমষ্টি। আৰু এই কণাবোৰৰ এক্সাম্পল কি, কণাবোৰ হ'ব পাৰে অণু, পৰমাণু, ঠিক আছে? আকৌ যৌগ হ'ল দুই বা ততোধিক মৌল লগ লাগি যৌগৰ সৃষ্টি হয়, ঠিক আছে? তো আমি এতিয়া চাওঁ মৌল আৰু যৌগ কি। তো মৌলৰ এক্সাম্পল হ'ল তোমাৰ হাইড্ৰজেন, অক্সিজেন, এলুমিনিয়াম, আইৰণ। এতিয়া এইবোৰ যদি তোমালোকৰ কাৰণে নতুন লাগিছে যে হাইড্ৰজেন কি, অক্সিজেন কি, এলুমিনিয়াম কি, আইৰণ কি, মই এইবোৰ তোমালোকক বুজাই আছোঁ, ঠিক আছে? আৰু যৌগবোৰ হ'ল তোমাৰ যেতিয়া তোমাৰ মৌল লগ লাগি কিনে যৌগ সৃষ্টি হয়, যেনে তোমাৰ পানী এটা যৌগ, পানী হ'ল H2O, কাৰ্বন ডাই অক্সাইড যৌগ, ঠিক আছে? তো ইয়াতে কি হৈছে, দুটা হাইড্ৰজেনৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু লগ লাগি কিনে পানী প্ৰস্তুত হৈছে, ঠিক আছে? এইটো পানী, ঠিক আছে? আৰু এটা কাৰ্বনৰ পৰমাণু, দুটা অক্সিজেনৰ পৰমাণু লগ লাগি কিনে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈছে, কাৰ্বন ডাই অক্সাইড, ঠিক আছে? তো এতিয়া আমি পঢ়িম এই মৌল আৰু যৌগ। মই তোমালোকক এতিয়া পৰ্যাবৃত্ত তালিকাৰ বিষয়ে শিকাম। তো পৰ্যাবৃত্ত তালিকাত আমাৰ কি আছে, তাত আমি বিভিন্ন ধৰণৰ মৌলবোৰৰ বিষয়ে তাত পাম, ঠিক আছে? এতিয়া কথাটো হ'ল যে যদি তোমালোকৰ পৰ্যাবৃত্ত তালিকাখন নাই তেনেহ'লে সেইখন কিনিব পাৰি কিতাপৰ দোকানত, সেইখন কিনি ল'বা। আৰু যদি তোমালোকে এতিয়াই যাব খোজা তোমালোকৰ কিতাপতে পাবা,
ঠিক আছে। তোমালোকৰ যিটো পোনপ্ৰথমতে তোমাৰ চেপ্টাৰটো হ'ল এইটো, মই যিটো শিকাই আছোঁ আজি পাৰ্ট 1 শিকাম, তাৰপিছত পিছৰখিনি শিকাম, ঠিক আছে। তো এইটো পাৰ্টৰ নাম আছিলে ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা, ঠিক আছে। তাৰপিছত তোমালোকে পাবা পৰমাণুৰ গঠন, তাত তোমালোকে পাবা এই যে মৌলবোৰ অণু আৰু পৰমাণুৰ দ্বাৰা গঠিত, তো এই পৰমাণুটো কেনেকৈ গঠিত হয় সেইবোৰ পাবা তাত, ঠিক আছে। তাৰপিছত তোমালোকে পাবা পৰ্যায়বৃত্ত তালিকা। পৰ্যায়বৃত্ত তালিকাত তোমালোকে বিভিন্ন ধৰণৰ অণুবোৰৰ পৰমাণুবোৰৰ কথা পাবা। তাৰপিছত তোমালোকে পাবা ৰাসায়নিক বান্ধনি, যে এই পৰমাণুবোৰ লগ লাগি কেনেকৈ তোমালোকৰ এই পানী কাৰ্বন ডাই অক্সাইড গঠন হ'ল, এই বান্ধনিবোৰ কেনেকৈ হ'ল, ঠিক আছে, সেইবোৰ পাবা। তো এনেকৈ তোমালোকে তাৰপিছত চবখিনি পঢ়া হোৱাৰ পিছত তোমালোকৰ এটা ধুনীয়া আইডিয়া আহি যাব ৰসায়ন বিজ্ঞানৰ বিষয়ে, ঠিক আছে। তো এতিয়া মই তোমালোকক পৰ্যায়বৃত্ত তালিকাখন দিওঁ, কিয় দিওঁ, কাৰণ তোমালোকে জানিব লাগিব ন এই অণু পৰমাণুবোৰ কি, এই এলুমিনিয়াম ক'ৰ পৰা আহিল, আইৰণ ক'ৰ পৰা আহিলে, তাৰপিছত সিহঁতৰ মাজত বান্ধনি কেনেকৈ হ'ল, হৈ কিনে এই পানী কাৰ্বন ডাই অক্সাইড এইবোৰ কেনেকৈ গঠিত হ'ল, এইবোৰ মই বুজোৱাৰ পিছত আজিৰ ক্লাছটো শেষ কৰিম। তাৰপিছত মই নেক্সট ক্লাছত তোমালোকক এইটো চেপ্টাৰৰ নেক্সট টপিকটো শিকাম। এইটো চেপ্টাৰৰ নেক্সট টপিকটোৰ নাম হ'ল পদাৰ্থৰ ধৰ্ম আৰু সেইবোৰৰ যোগ, ঠিক আছে। তো আজিৰ বাবে এইখিনি, এইটো চেপ্টাৰ শেষ হ'ল, কিন্তু মানে এইটো চেপ্টাৰ শেষ হোৱা নাই, মানে এইটো পাৰ্ট শেষ হ'ল আজিৰ বাবে, আৰু মই নেক্সট পাৰ্টটো শিকাম এইটো চেপ্টাৰৰ। কিন্তু তাৰ আগতে তোমালোকে পৰ্যায়বৃত্ত তালিকাখন জানি ল'ব লাগিব, যাৰ বাবে মই তোমালোকক পৰ্যায়বৃত্ত তালিকাখনৰ এটা আইডিয়া দি দিব খুজিছোঁ। কাৰণ এইটো পৰ্যায়বৃত্ত তালিকাখন যদি তোমালোকে প্ৰথমতে নাজানা তেতিয়াহ'লে অকণমান ডিফিকাল্টি পাবা, যে হাইড্ৰজেন কি, অক্সিজেন কি, এইবোৰ লগ হৈ কেনেকৈ পানী প্ৰস্তুত হ'ল, কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হ'ল, ঠিক আছে। তো চাবা পৰ্যায়বৃত্ত তালিকাখনত 18টা বৰ্গ আছে, যেনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12, এনেকৈ হ'লে নাতিবই। পৰ্যায়বৃত্ত তালিকাখনত 18টা বৰ্গ আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18, ঠিক আছে। আৰু ইয়াতে পৰ্যায় কিছুমান আছে, ঠিক আছে। এনেকৈ লিখাবোৰক আমি বৰ্গ বুলি ক'ম, আৰু এনেকৈ পথালিকৈ লিখাবোৰক আমি পৰ্যায় বুলি ক'ম। এইবোৰ হ'ল বৰ্গ আৰু এই পথালিকৈ লিখাবোৰ হ'ল পৰ্যায়, ঠিক আছে। যেতিয়া তোমালোকে পৰ্যায়বৃত্ত তালিকা চেপ্টাৰটো পঢ়িবা তেতিয়া তাত তোমালোকে এইবোৰ ভালকৈ জানিবা। কিন্তু পঢ়াৰ আগতে, যিহেতু তোমালোকে এতিয়া ষ্টাৰ্ট কৰিছা আৰু এতিয়া তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিবা, তাৰ আগতে তোমালোকে পৰ্যায়বৃত্ত তালিকাখন আগতীয়াকৈ জানি ল'লে ভাল, ঠিক আছে। যিহেতু তোমাৰ প্ৰথম চেপ্টাৰৰ পৰাই হাইড্ৰজেন অক্সিজেন এইবোৰৰ কথা পালা, তো হাইড্ৰজেন কি, অক্সিজেন কি, এইবোৰ জানিব লাগিব, হয়নে নহয়। তো যিটো পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম মৌলটো হ'ল হাইড্ৰজেন, ঠিক আছে। আৰু যিটো তোমালোকৰ হাইড্ৰজেনৰ যিটো তলত আছে সেইবোৰক একেলগে কোৱা হয় ক্ষাৰ ধাতু বুলি, ঠিক আছে। তো লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম, এইবোৰক কোৱা হয় ক্ষাৰ ধাতু বুলি, এইবোৰ তোমালোকে পাবা। তাৰপিছত নেক্সট যিটো তোমাৰ প্ৰথম পৰ্যায়ত অকল 2টা মৌলহে আছে, সেইটো হ'ল হাইড্ৰজেন আৰু হিলিয়াম। এইটো কুৱেশ্যন তোমালোকৰ আহে বাৰে বাৰে, যে পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম পৰ্যায়ত কেইটা মৌল আছে। তাৰপিছত তোমাৰ যিটো পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ত তোমাৰ কেইটা মৌল আছে আহে কেতিয়াবা, এইটো হ'ল লিথিয়াম, বেৰিলিয়াম, বাকী এইখিনিত নাই। আকৌ 3ৰ পৰা আছে বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, নিয়ন। এটলিষ্ট তোমালোকে এইখিনি মনত ৰাখিবা, তাৰপিছত আমি যদি চাওঁ 2 নম্বৰ বৰ্গটো, বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, ৰেডিয়াম, আৰু এইবোৰক কোৱা হয় ক্ষাৰ মৃত্তিকা ধাতু বুলি, ক্ষাৰ মৃত্তিকা ধাতু। তোমালোকে যদি পাৰ মনত ৰাখিবা, কাৰণ প্ৰথমৰ পৰাই মনত ৰাখিলে ভাল, নোৱাৰিলে তোমালোকে প্ৰথম 20টা মনত ৰাখিব লাগিব, ঠিক আছে। তাৰপিছত আমাৰ এইটো গ্ৰুপত যিটো তোমাৰ 3 নম্বৰ পৰ্যায়ত আমি 2 নম্বৰ পৰ্যায়ত কেইটা পালোঁ, 1 2 3 4 5 6 7 8টা। 3 নম্বৰ পৰ্যায়তে তোমাৰ 8টা এলিমেণ্ট আছে, সেইটো হ'ল মেগনেছিয়াম। তাৰপিছত আমাৰ এইখিনিত নাই, এইখিনিলৈকে নাই,
তাৰপিছত ইয়াতে আছে এলুমিনিয়াম, সিলিকন, নাইট্ৰজেন, ফসফৰাছ, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লোৰিন, আৰ্গন। ঠিক আছে। এই তোমালোকে যিটো 20 নম্বৰলৈকে আছে, এই 20 নম্বৰলৈকে বহুত ধুনীয়া কৰি মনত ৰাখি ল'বা। ঠিক আছে। কোনখিনি? হাইড্ৰজেন 1, হিলিয়াম, তাৰপিছত লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লোৰিন, নিয়ন, তাৰপিছত ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লোৰিন, আৰ্গন, পটাছিয়াম আৰু কেলছিয়াম। এই 20 নম্বৰলৈকেতো তোমালোকে মনত ৰাখি ল'বা, সেইখিনি বহুত ইম্পৰ্টেণ্ট। ঠিক আছে। তাৰপিছত চাবা, তাৰপিছত এতিয়াহে আমাৰ এইটো আৰম্ভ হ'ব, যিটো 3 পৰা আছিলে, এইটো আছিলে স্কেণ্ডিনিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমিয়াম, মেংগানিজ, আইৰণ, কোবাল্ট, নিকেল, কপাৰ, জিংক। ঠিক আছে। তাৰপিছত মই যদি 13 নম্বৰ গ্ৰুপটো লিখোঁ, তো তোমালোকক এতিয়া মই ক'লৈকে মনত ৰাখিব দিলোঁ? 20 নম্বৰ এইটোলৈকে। ঠিক আছে। তো তাৰপিছত তোমালোকে চোৱা, ইয়াতে আমি হাইড্ৰজেন পাইছোঁ 1 নম্বৰত, অক্সিজেন পালোঁ, কাৰ্বন পালোঁ, এলুমিনিয়াম পালোঁ, তাৰপিছত যিবোৰ আমি চাইছিলোঁ অলপ আগতে, তাৰপিছত আমি পাইছিলোঁ আইৰণ পালোঁ। তো মই তোমালোকক এতিয়া ভাগ কৰি কৈ আছোঁ, এই যিটো দুটা বৰ্গ, এই দুটাক কোৱা হয়, এই দুটা যিটো আছে 1 আৰু 2, এইটোক কোৱা হয় এছ ব্লক বুলি, এছ ব্লক। তাৰপিছত এইবোৰক কোৱা হয়, এই 13 পৰা 18লৈকে, এইবোৰক কোৱা হয় পি ব্লক, পি গোষ্ঠীৰ মৌল বুলি। এইটো এছ গোষ্ঠীৰ মৌল, এছ গোষ্ঠীৰ মৌল, আৰু এইবোৰ পি গোষ্ঠীৰ মৌল। ঠিক আছে। পি গোষ্ঠীৰ মৌল। তো ইয়াৰো তোমালোকে বেলেগ নকৰিলেও 17 নম্বৰ গ্ৰুপটো আৰু 18 নম্বৰ গ্ৰুপটো কমপ্লিট মনত ৰাখি থ'বা। কমপ্লিট নহ'লেও ইয়ালৈকে ৰাখিবা। 17 নম্বৰ আৰু 18 নম্বৰ গ্ৰুপটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু প্ৰথম 20টাটো কৰিব ক'লোৱে ইয়ালৈকে। তাৰপিছত এইবোৰক খাৰ সেইটো কয়, এইবোৰক খাৰ মিটিকা সেইটো কয়। আৰু এই যিখিনি আছে, এইখিনিক তোমাৰ ডি গোষ্ঠীৰ মৌল বুলি কয়, ডি গোষ্ঠীৰ মৌল। তোমালোকে প্ৰথম বৰ্ষৰ বাবে তোমালোকে এছ গোষ্ঠীৰ আৰু পি গোষ্ঠীখিনি জানিলেই চাফিচিয়েণ্ট। এইখিনিও জানিব পাৰোঁ। আৰু ইয়াতে তোমাৰ আৰু দুটা শ্ৰেণী আছে, এইটোক 3D বুলি কয়। তাৰপিছত ইয়াতে আছে ইয়ট্ৰিয়াম, নিয়ডিয়াম, মলিবডেনাম, টেকনিচিয়াম, ৰুথেনিয়াম, ৰোডিয়াম, পেলাডিয়াম, চিলভাৰ, কেডমিয়াম, এইটো। আৰু তাৰপিছত এইটো। তাৰপিছত ইয়াতে আছে লেণ্থনাম, হফনিয়াম, টেণ্টেলাম, টাংষ্টেন, অছমিয়াম, নহয় ৰিনিয়াম, অছমিয়াম, অছমিয়াম, ইৰিডিয়াম, প্লেটিনাম, গোল্ড, মাৰ্কাৰী। ঠিক আছে। তাৰপিছত তোমালোকে চাবা, এতিয়া মই ইমান বহুতখিনি লিখাই দিলোঁ, কিন্তু তোমালোকে এনেকৈ পাবা, এইখিনিক তোমালোকৰ ডি গোষ্ঠী বুলি কয়, আৰু ইয়াতে তোমাৰ তলত দুটা এক্সট্ৰা থাকিব, সেইখিনিক এফ গোষ্ঠী বুলি কয়। ইমানলৈকে তোমালোকক নালাগে। ঠিক আছে। তোমালোকে যিহেতু তোমালোকে প্ৰথম বৰ্ষৰ, তোমালোকে যদি পাৰা তোমালোকে খাৰ ধাতুখিনি, খাৰ মিটিকা ধাতুখিনি, তাৰপিছত এইখিনিক তোমাৰ এছ গোষ্ঠীৰ মৌল বুলি কয়, প্ৰথম 1 আৰু 2 বৰ্গটো, 13 পৰা 18লৈকে এইখিনিক পি গোষ্ঠীৰ মৌল বুলি কয়, আৰু যিটো তোমালোকৰ 3 পৰা 12লৈকে আছে, এইখিনিক ডি গোষ্ঠীৰ মৌল বুলি কয়। তোমালোককতো ইটো আৰু ইটো এতিয়া প্ৰয়োজন নহয়, তথাপিও তোমালোকে কেতিয়াবা পাবা মলিবডেনাম, কেতিয়াবা তোমালোকে এইটো গ'ল্ড, এইটো যিটো আমি ইউজ কৰি আছোঁ, এইটো প্লেটিনাম। তোমালোকে কেতিয়াবা যেতিয়া সংকৰ ধাতু পঢ়িবা, তাত তোমালোকে পাবা জিংক, হয় ন? তো তোমালোকে চাবা, যিবোৰ ধাতু, এইবোৰ হ'ল গোটেই ধাতু, স্কেণ্ডিয়াম, টাইটেনিয়াম, আইৰণ, তোমালোকে আইৰণ লিখিছা,
হয়নে নহয়? আইৰণ মানে কি? ল'। তোমালোকে যেতিয়া আইৰণ ল' অকণমান টাইমৰ কাৰণে বাহিৰত পেলাই থৈ দিয়া, কি হয় তাত? ৰিয়েকশ্যন হয়। ৰিয়েকশ্যন হৈ কিনে তাত মাময় ধৰে, হয়নে নহয়? তো যেতিয়া তোমাৰ ল' অক্সিজেনৰ সম্পৰ্কত আহে তেতিয়া তোমাৰ আইৰণ অক্সাইড ফৰ্ম কৰে আৰু সেই আইৰণ অক্সাইডৰ কাৰণে তোমাৰ তাত মাময় ধৰে। তো এইবোৰে হ'ল কথা কেমিষ্ট্ৰিৰ। কিন্তু তোমালোকক মই ভালকৈ কওঁ যে এইখন দেখি কিনে ভয় নাখাবা। তোমালোকক এই গোটেইখন এতিয়াই মুখস্থ কৰিব নালাগে, ঠিক আছে? তো এইখন মুখস্থ কৰা নহয়, তোমালোকে যেতিয়া প্ৰেক্টিছ কৰি থাকিবা, কিবা কিবি পঢ়োঁতে তোমালোকৰ আহি যাব, ঠিক আছে? তো তোমালোকক মই কি ক'লোঁ, প্ৰথম 20টালৈকে যদি পাৰা মনত ৰাখিবা প্ৰথমৰ কাৰণে। তাৰপিছত মই তোমালোকক দেখাই দিলোঁ যে তোমালোকৰ চেপ্টাৰ আছে নহয়, এছ গোষ্ঠীৰ মৌল, বি গোষ্ঠীৰ মৌল। তো তোমালোকে তাত ভাবিব পাৰা এইবোৰ কি। তো মই তোমালোকক এটা কৈ দিলোঁ যে তোমালোকৰ কি কি চেপ্টাৰ আছে, তাত কি কি আছে, হয়নে? প্ৰথমতে আমি প্ৰাথমিক ধাৰণাখিনি পঢ়িলোঁ। তাৰপিছত যি ধৰি লোৱা তোমালোকে পৰমাণু গঠন হাইড্ৰজেন। তেতিয়াহ'লে হাইড্ৰজেনটো কি? 1 নম্বৰ। 1 নম্বৰত মানে তাৰ এটা প্ৰটন আছে আৰু এটা ইলেক্ট্ৰন আছে আৰু এটা নিউট্ৰন আছে, ঠিক আছে? তো হাইড্ৰজেনৰ এনেকৈ ভিতৰত এটা নিউক্লিয়াছ থাকে, তো তাত পজিটিভ চাইন আৰু বাহিৰত ইলেক্ট্ৰন এটা থাকে। তো এই পজিটিভটোৱে ইলেক্ট্ৰন যিটো নিগেটিভ চাৰ্জৰ হয় ইয়াত তাক এট্ৰেক্ট কৰি থাকে। তো এনেকৈ তোমাৰ ইলেক্ট্ৰনটো ঘূৰি থাকে নিউক্লিয়াছৰ চাৰিওফালে, ঠিক আছে? তো এনেকৈ তোমাৰ এই পৰমাণুটো গঠন হয়। এইটোৰ বিষয়ে তোমালোকে ভালকৈ পঢ়িব পাৰিবা চেপ্টাৰটোত। তাৰপিছত ঠিক তোমালোকে এই পৰ্যায়ৰ ভিতৰত এখন পাবা যে তোমাৰ এই তললৈকে গ'লে তোমাৰ এনেকৈ নতুন নতুন চেল আহি থাকে। তো তোমাৰ তললৈকে তোমাৰ চাইজটো ডাঙৰ হৈ গৈ থাকে, ঠিক আছে? তললৈকে চাইজ ডাঙৰ হৈ গৈ থাকে। তো তাৰপিছত আৰু কি পৰিৱৰ্তন হয় তোমালোকৰ 18 নম্বৰ সম্ভ্ৰান্ত গেছৰ মলিকুলবোৰৰ নাম আহিলে, তোমাৰ কেতিয়াবা 17 নম্বৰ বৰ্গৰ ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন, হেল'জেনবোৰৰ নাম আহে। তো তোমালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই এইখিনি লিখাই দিছোঁ। কিন্তু পোনপ্ৰথমতে চাই ভয় নাখাবা, যেতিয়া পঢ়ি থাকিবা তেতিয়া আহি যাব। তাৰপিছত মই কি কৈছিলোঁ? মই কৈছিলোঁ তোমালোকক যে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ গঠন, ঠিক আছে? তো ইয়াতে আমি পানীৰ গঠন হোৱাৰ কাৰণে আমি কি কি মৌল লৈছিলোঁ? হাইড্ৰজেন আৰু অক্সিজেন। তো আমি চাওঁ হাইড্ৰজেনত কেইটা ইলেক্ট্ৰন আছে? এটা। আৰু অক্সিজেনটো কিমান নম্বৰত আছে? 1 2 3 4 5 6 7 8। তো অক্সিজেনটো আছে 8 নম্বৰত। এইখিনি তোমালোকে আগতে পাইছ। তো 8 নম্বৰত থাকিলে এইটোক আমি কেনেকৈ লিখোঁ? 2.6 বুলি লিখোঁ। তাৰমানে অক্সিজেনৰ বাহিৰত কেইটা ইলেক্ট্ৰন আছে? 6টা। কিন্তু আমি জানো যে এই প্ৰত্যেকটো মৌলয়ে এইবোৰৰ নিচিনা হ'ব খোজে, আৰু এইবোৰক কি বুলি কয়? সম্ভ্ৰান্ত গেছ। সিহঁত সম্ভ্ৰান্ত কাৰণে সিহঁতৰ সজ্জাটো চাবা। সকলোবোৰ দুখীয়া মানুহে সম্ভ্ৰান্ত, ধনী হ'ব বিচাৰে নে নাই? বিচাৰে। তো এইবোৰ ভাবিলে এইবোৰ দুখীয়া। তো এইবোৰে সদায় সম্ভ্ৰান্ত গেছৰ নিচিনা হ'ব খোজে। তো সম্ভ্ৰান্ত গেছৰ নিচিনা অক্সিজেনে যদি হ'ব লাগে, সম্ভ্ৰান্ত গেছ নিয়নে সদায় নিজৰ কাষৰটোৰ নিচিনা হয়। অক্সিজেনে নিয়নৰ নিচিনাহে হ'ব বিচাৰিব। অক্সিজেনে আৰ্গন বা ক্ৰিপ্টনৰ নিচিনা হ'ব নিবিচাৰে, ঠিক আছে? নিজৰ শ্ৰেণীটোৰ যিটো সম্ভ্ৰান্ত গেছ সেইটোৰ নিচিনাহে হ'ব বিচাৰিব। তো অক্সিজেনে নিয়নৰ নিচিনা হ'ব লাগিলে অক্সিজেনৰ কাষত কিমানটা ইলেক্ট্ৰন লাগে? কাৰণ নিয়নত কিমান আছে? নিয়ন কিমান নম্বৰত আছে? 10। তো নিয়নত যিহেতু তোমাৰ 2.8 আছে, সেইটোতো 10 নম্বৰত। তো 2.8 হওঁতে তাৰমানে নিয়নৰ চাৰিওফালে 8টা ইলেক্ট্ৰন আছে। তো 8টা হ'ব লাগিলে অক্সিজেনটো এতিয়া মানে আনষ্টেবল হৈ আছে। তো যেতিয়া সি 8টা হ'ব তাৰপিছতহে ষ্টেবল হ'ব। এতিয়া মই যদি তোমাক ষ্টেবিলিটি আৰু আনষ্টেবিলিটিৰ কথা কওঁ, তোমালোকে কেতিয়াবা অকল এটা অক্সিজেনৰ এটম দেখিছা নেকি? কেতিয়াও কোনো নাই দেখা। অক্সিজেনৰ অকল এটা পৰমাণু আমি কোনো নাই দেখা, কিন্তু আমি অক্সিজেন গেছ দেখিছোঁ। তো অক্সিজেন গেছত কি হয়? অক্সিজেন গেছত এনেকৈ দুটা অক্সিজেন থাকে। তো ইয়াৰে 1 2 3 4 1 2 3 4 5 6 5 6। ইহঁত দুটাৰ মাজত এটা বান্ধনি হয়। এই দুটা ইলেক্ট্ৰনৰ মাজত এটা বান্ধনি হৈ কিনে এইটো অক্সিজেন মলিকুল ফৰ্ম কৰে। O2, অক্সিজেনৰ অণু। কিয়? যিহেতু ইহঁতে 8টা ইলেক্ট্ৰন পালে, তো ষ্টেবল হৈ গ'ল। হোৱাৰ লগে লগে আমি অক্সিজেনটো ফিল কৰিব পাৰোঁ, আমি অক্সিজেনটো লৈ আছোঁ। কিন্তু যেতিয়া আমি অকল এটা অক্সিজেন নাপাওঁ, কিয়? সেইটো আনষ্টেবল। যেতিয়াই সিহঁতে নিয়নৰ নিচিনা 8টা ইলেক্ট্ৰন পায়, ইয়াতে 8টা ইলেক্ট্ৰন হৈছেনে নাই? ইয়াতে
1 2 3 4 5 6 5 6 7 8 হয় ন সিমিলাৰলি ইয়াতো 8টা ইলেক্ট্ৰন হৈছে তো ইয়াত ষ্টেবল হোৱাৰ লগে লগে আমি অক্সিজেন গেছটো পালোঁ তেনেদৰে আমি ৱাটাৰৰ কথা কৈ আছিলোঁ তো ৱাটাৰ কেনেকৈ হ'ল পানী তো ইয়াতে তোমাৰ এটা আছিলে আৰু অক্সিজেন দুটা লগা আছে ইলেক্ট্ৰন তো আমি জানো যে পানীৰ ফৰ্মুলা সদায় H2O হয়নে কুৱেশ্যন হ'ল H2O কিয় হ'ল H2O কিয় নহ'ল এতিয়া আমি তাৰ এনচাৰ পাম কিয় নহ'ল কাৰণ তুমি চোৱা হাইড্ৰজেনত এটা ইলেক্ট্ৰনহে দিব পাৰে হাইড্ৰজেনে হয়নে নহয় তো এটা ইলেক্ট্ৰন যদি অক্সিজেনক দিয়ে হাইড্ৰজেনে তেতিয়া কি হ'ব 1 2 3 4 5 এটা ইলেক্ট্ৰন দিলে বাৰু অক্সিজেনে দিয়াৰ লগে লগে কেইটা হ'ল 1 2 3 4 5 6 7 সাতটাহে হ'ল হয় ন তো যেতিয়া তোমাৰ সেইকাৰণে আৰু এটা অক্সিজেন লগা হৈ যায় তো এনেকৈ হোৱাৰ লগে লগে ইয়াতে তোমাৰ দুডাল বান্ধনিৰ সৃষ্টি হ'ল আৰু দুযোৰ লোন বেয়া থাকিল তো আমি অক্সিজেনটো পানীৰ সংকেতটো পালোঁ H2O হ'লেহে তোমাৰ সম্ভ্ৰান্ত গেছৰ নিচিনা 8টা ইলেক্ট্ৰন পায় বাহিৰৰ কক্ষত যাক আমি অষ্টক নীতি বুলি কওঁ এইবোৰ তোমালোকে ক্লাছ 10ত পাই আহিছা আৰু যদি পোৱা নাই তেনেহ'লে চেপ্টাৰবোৰত মই শিকাম ৰাসায়ন বান্ধনিক পঢ়িলে এইবোৰ আমি ভালকৈ বুজি পাম আজি প্ৰথম ক্লাছ কাৰণে মই এটা আভাস দি দিছোঁ আৰু তোমালোকে অকণমানো ভয় নাখাবা এইবোৰ বহুত সহজ হয় যেতিয়া তোমালোকে লাহে লাহে গোটেইকেইটা চেপ্টাৰ কমপ্লিট হ'ব তেতিয়ালৈকে চব বুজি পাই যাবা ঠিক আছে তো আমি অকল অক্সিজেন দেখা নাপাওঁ অকল হাইড্ৰজেন দেখা নাপাওঁ কিন্তু আমি পানী আমি দেখা পাওঁ কিয় কাৰণ এইটো ষ্টেবল হৈছে অক্সিজেনৰ তাততো তোমাৰ 8টা ইলেক্ট্ৰন আছে আৰু হাইড্ৰজেনে কাৰ নিচিনা হ'ব খুজিব তাৰ সন্মুখত কোন আছে হিলিয়াম তো হিলিয়াম কেই নম্বৰ হিলিয়াম 2 নম্বৰ হয়নে তো হিলিয়ামৰ নিচিনা হ'ব খুজিলে হাইড্ৰজেনে যদি 2টা ইলেক্ট্ৰন পায় তেতিয়াই সি ষ্টেবল হয়নে বুজি পালা তো এইখিনিয়ে আজিৰ বাবে আছিলে তো মই যদি এবাৰ ৰিভাইজ কৰোঁ তো কি শিকিলোঁ আমি আজি তে আমি ৰসায়ন বিজ্ঞান আমি কিয় পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে তাৰপিছত আমি পদাৰ্থ প্ৰকৃতিৰ বিষয়ে শিকিলোঁ ভৌতিক শ্ৰেণীবিভাজন হিচাপে 3 প্ৰকাৰৰ কঠিন জলীয় আৰু গেছীয় আৰু ৰাসায়নিক শ্ৰেণীবিভাজন হিচাপে মিশ্ৰ আৰু বিশুদ্ধ মিশ্ৰত আমি সমহত্ত মিশ্ৰ পালোঁ তাৰপিছত বিশুদ্ধ পদাৰ্থত আমি পালোঁ মৌল আৰু যৌগ তো মৌল কি আছিলে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন এইবোৰ চব মৌল যি আমি পৰ্যায়বৃত্ত তালিকাত পালোঁ আৰু যৌগ কি যেতিয়া তোমাৰ মৌলবোৰ লগ হয় তেতিয়া যৌগ প্ৰস্তুত হয় ঠিক আছে তো তুমি যেনেই যৌগ প্ৰস্তুত কৰি দিব নোৱাৰো যেনে তুমি ধৰি লোৱা এটা বৰণ ল'লা 3টা কাৰ্বন ল'লা BCH3 এনেকৈ কিবা যৌগ আছে নেকি নাই কিয় নাই কাৰণ যৌগ কেতিয়া প্ৰস্তুত হ'ব যেতিয়া সিহঁতৰ অষ্টক পূৰ্ণ হ'ব বুজি পালা যেতিয়া সিহঁতৰ অষ্টক পূৰ্ণ হ'ব তেতিয়াহে তোমাৰ যৌগ প্ৰস্তুত হ'ব যেনেকৈ তোমাৰ এতিয়া H2O কিয় প্ৰস্তুত হ'ল কাৰণ অক্সিজেনে নিয়নৰ নিচিনা হ'ব বিচাৰি আছিল তাক 2টা ইলেক্ট্ৰন লগা আছিল হাইড্ৰজেনে হিলিয়ামৰ নিচিনা হ'ব বিচাৰি আছিল তাকো তাৰ এটা ইলেক্ট্ৰন আছিল তো তাক আৰু এটা ইলেক্ট্ৰন লগা আছিল তো সিহঁত দুটাই ভাবিলে দে আমি শ্বেয়াৰ কৰি লৈ কিনে সিহঁতৰ মাজত ৰিয়েকশ্যন হৈ গ'ল বিক্ৰিয়া হৈ কিনে আমি পানী পালোঁ এতিয়া চাবা যিটো তোমাৰ আমাৰ বিক্ৰিয়াবোৰ কেনেকৈ লিখে এনেকৈ লিখে হয়নে নহয় এনেকৈ লিখে আমাৰ বিক্ৰিয়াবোৰ তো এনেকৈ লিখে ঠিক আছে তো এইবোৰ কেনেকৈ মই কৰিলোঁ এইবোৰ তোমালোকে শিকিবলৈ পাবা কিন্তু কি হ'ল যে হাইড্ৰজেন আৰু অক্সিজেনৰ লগ হৈ পানী উৎপন্ন হ'ল তো তোমাৰ চাবা যেতিয়াই তোমাৰ হাইড্ৰজেনটো কি আছিলে গেছ আছিলে অক্সিজেনটো কি আছিলে গেছ আছিলে পানী জুলীয়া তো আমি পোনপ্ৰথমতে যে আমি ৰাসায়নিক পৰিৱৰ্তনৰ কথা কৈছিলোঁ আৰু মই যে কৈছিলোঁ ৰাসায়নিক পৰিৱৰ্তন হ'লে তোমাৰ যিটো নতুনকৈ প্ৰডাক্ট প্ৰস্তুত হ'ব যিটো তোমাৰ বিক্ৰিয়াত প্ৰস্তুত হ'ব বিক্ৰিয়াজাত পদাৰ্থ সেই পদাৰ্থটো তোমাৰ টোটেলি চেঞ্জ হৈ যায় প্ৰথমতে গেছ আছিলে দুটা হাইড্ৰজেনৰ গেছ অক্সিজেনৰ গেছ পিছত যিটো ফৰ্ম হ'ল সেইটো জুলীয়া হাইড্ৰজেন গেছ অক্সিজেন গেছক পানী কি কয় অক্সিজেন গেছে দহনত সহায় কৰে ন কিন্তু পানী কি কৰে জুই নুমুৱাত সহায় কৰে তো চোৱা সিহঁতৰ ধৰ্মবোৰো চেঞ্জ হৈ গ'ল যিটো মই তোমালোকক কৈছিলোঁ যে ৰাসায়নিক বিজ্ঞানত আমি তাৰ ধৰ্ম তাৰ সংযুক্তি আৰু তাৰ গঠনৰ বিষয়ে শিকিম যেনে আমি কি শিকিলোঁ ৰসায়ন বিজ্ঞানত যে H2O গঠন কেনেকৈ হয় শিকিলোঁ যে অক্সিজেনৰ 6টা ইলেক্ট্ৰন আছিলে তাক 8টা বনোৱাৰ কাৰণে মানে নিয়নৰ নিচিনা হোৱাৰ কাৰণে 8টা লগা আছিলে তো 2টা হাইড্ৰজেনৰ লগত এনেকৈ ভাগ বতৰা কৰি কিনে অক্সিজেনে
এনেকৈ দুটা বান্ধনি হাইড্ৰজেনৰ লগত কৰিলে আৰু তাৰ দুইজন লৰপীয়া থাকিলে। এনেকৈ পানীৰ অণুটো গঠন কৰিলে। তো আমি গঠন শিকিলোঁ, তাৰপিছত আমি সংযুক্তি শিকিলোঁ। আজি তোমালোকৰ প্ৰথম ক্লাছ হিচাপে এটা আভাসহে পালা, ঠিক আছে। এইবোৰ ভালকৈ আমি গোটেইকেইটা চেপ্টাৰ কমপ্লিট হ'লে শিকিব পাৰিম। সংযুক্তিত আমি কি শিকিলোঁ, পানী কেনেকৈ গঠিত হয়, দুটা হাইড্ৰজেনৰ অণু আৰু এটা অক্সিজেনৰ অণু লগ লাগি। পানী কেতিয়াও দুটা অক্সিজেনৰ অণু আৰু এটা হাইড্ৰজেনৰ অণু লগ লাগি গঠিত হ'ব নোৱাৰে। কিয় নোৱাৰে, আমি ক'লোঁ যে আমি সদায় চাম অষ্টক নীতিটো তোমাৰ ফুলফিল হৈছেনে নাই, মানে অক্সিজেনে 8টা ইলেক্ট্ৰন পাইছেনে নাই, হাইড্ৰজেনে 2টা ইলেক্ট্ৰন পাইছেনে নাই, ঠিক আছে। তাৰপিছত আমি আৰু কি শিকিছিলোঁ, ধৰ্ম আমি চালোঁ। পানীৰ ধৰ্ম কি, জুই নুমুৱাত সহায় কৰে, পানী আমি খাওঁ, হয় ন। তাৰপিছত ধৰ্মবোৰ চেঞ্জ হয়। তো এনেকৈ আমি বহুত শিকিব পাম। আৰু ৰসায়ন বিজ্ঞান যদি ভালকৈ পঢ়, তোমালোকে চাবা এইটো বহুত ইণ্টাৰেষ্টিং হয়। তো আজিৰ বাবে এইখিনিয়ে থাকিল। মই যদি কিবা ৰৈ গৈছে মই তোমালোকক নেক্সট ক্লাছত দি দিম। আকৌ নেক্সট ক্লাছত মই শিকাই আছিলোঁ চেপ্টাৰ, এইটো কি আছিলে, ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা। আৰু মই পদাৰ্থৰ প্ৰকৃতিখিনি কোৱা হৈছিলে। নেক্সট মই শিকাম পদাৰ্থৰ ধৰ্ম আৰু সেইবোৰৰ যোগ, ঠিক আছে। তো আজিৰ বাবে এইখিনিলৈকে থাকিল। তোমালোকৰ যদি কিবা সুধিব লগা আছে মোক কমেণ্ট ছেকশ্যনত সুধিবা। আৰু মই তোমালোকক ৰসায়ন বিজ্ঞান পঢ়াম। আৰু আজিৰ বাবে এইখিনিয়ে থাকিল, আৰু ভালকৈ পঢ়িবা, ঠিক আছে।